হয়, এইখনেই গাড়ীখন আমাৰ অসমত মানে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ডুমডুমাত এইখন গাড়ী আহিছে। বাংলাদেশী হৈ তেওঁলোকক ID খোজা গৈছিল। তেওঁলোকে IDটো দিব নোৱাৰিলে, দেখাব নোৱাৰিলে। তেওঁলোকে ভৰিত ধৰি ক্ষমা খুজিছে। এই বাংলাদেশী সঁচা নে মিছা প্ৰকৃততে ঠিক নাই, কিন্তু আমাৰ ইয়াৰ মানুহ নহয় যেন এইটো সম্পূৰ্ণকৈ ক'ব পাৰি। কিয়নো আমাৰ ইয়াৰ মানুহে তেওঁলোকৰ আচাৰ ব্যৱহাৰ যেনেকুৱা এইটো আমাৰ ইয়াত নহয়। তেওঁলোকৰ চাব পাৰে ভৰিত টেটু, কথাবিলাক আমাৰ নহয়, আমাৰ অসমৰ নহয়। খালি তেওঁলোক এয়া যাত্ৰা কৰিছে আমাৰ অসমলৈ অসমলৈ মানে এয়া অহা যেনে তেনে যাত্ৰা কৰি তেওঁলোকে কাপোৰ কানি সা সৰঞ্জাম সকলো লৈ আহিছে, খৰি ভাত বনাই খাবলৈ যিকোনো ব্যৱস্থা লৈছে। এওঁলোক আমাৰ ভাষাও ক'ব নোৱাৰে আৰু এয়াই চৰকাৰ। আমি কেব নামানো। এয়া চাওক, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক আৰু চাওক কি কয়। मध्य प्रदेश ना यार जाबो वाला सेक्टर कत जाना जानु हां गमाछु बुझी रहनु हो भाई बिहारी है जाओ कुछ नहीं होगा जाओ पहले आईडी कार्ड दिखा के जाओ, बाद में जाना। पहले आईडी कार्ड दिखाओ सबका। अरे पाँव मत पकड़ो, ठीक है? पहले आईडी कार्ड दिखाओ, उसके बाद जाना। मैं बोला हूँ सबका आईडी कार्ड एक एक करके आना, आईडी कार्ड दिखाना, उसके बाद जाना। हेलो, वो तो कागजात तो होगा सबका आईडी कार्ड दिखाओ। ধন্যবাদ জয়া এখন। যদি ভিডিঅ'টো চাই ভাল পালে, অলপ কিবা বুজিলে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু আন এজন বন্ধুলৈ শ্বেয়াৰ কৰক, যাতে আমাৰ ইয়াত বাংলাদেশী সোমাব নোৱাৰে অসমত। আমি কেব নামানো কেব।